কাঁদো চকুৰে আছুতীয়া বাটেৰে তোমাৰে ছবিতে আবিৰ্ভানো বহুবাৰ ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ তাতে বেষ্ট ছিংগাৰো হৈছিলোঁ শিল্পীটো মোৰ সদায় জুবিন দা নমস্কাৰ এটি নতুন ভিডিঅ'লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হৈছোঁহি আৰু মুছলপুৰৰ দুজন ভাতৃৰ যি কণ্ঠৰ যাদু সেই যাদুৱে আপোনাকো আকৰ্ষিত কৰিব আমাৰ লগত বহি আছে বিশাল বৰ্মন তোমাকো স্বাগতম জনাইছোঁ নমস্কাৰ আৰু বিশাল বৰ্মনৰ ভাতৃও আমাৰ লগত উপস্থিত আছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী আকাশ জ্যোতি বৰ্মন প্ৰথমতে অনুষ্ঠানৰ আৰম্ভণিতে তোমালোকৰ পৰা এটি গীত শুনিব বিচাৰোঁ নিশ্চয় কাঁদো চকুৰে আছুতীয়া বাটেৰে শুকুৰাই জাক ডাঙৰ নামে মই চমুকো কপাহী চাদৰৰ সেমেকা চলখনে মাতে আউশীত জোনাককে মই চমুকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ্ভানো আনতে তুমি অংকিতা দুচকু তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ্ভানো প্ৰাণতে তুমি অংকিতা দুচকু তোমাক আকো খুবেই ভাল লাগিল গীতটি বৰ্তমান তুমি কি পঢ়ি আছা তোমাৰ যি শৈক্ষিক যাত্ৰা এই সম্পৰ্কে হয় মই প্ৰথমতে মোৰ শিক্ষা আৰম্ভ হৈছিল মুছলপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত তাৰ পৰা মই মেট্ৰিক দিছিলোঁ তাৰ পৰা পাছ কৰি মই আমাৰ নলবাৰীৰ অসম ভেলীত পঢ়িছিলোঁ তাৰপিছত এতিয়া মই ডিগ্ৰী পঢ়ি আছোঁ এতিয়া ডিগ্ৰীৰ মই নিৰ্মল হালৈ কলেজ পাটাচাৰকুছি তাতে পঢ়ি আছোঁ তোমাৰ এই সংগীতৰ ক্ষেত্ৰত তুমি আজিলৈকে ক'ত কেনেকৈ উৎসাহ অনুপ্ৰেৰণা পাইছা হয় সংগীত জগতত প্ৰথমতে মই আৰম্ভ কৰিছিলোঁ মোৰ স্কুলতে বহুত অনুপ্ৰেৰণা পাইছিলোঁ আচাৰ্যৰ পৰা বহুখিনি পাইছিলোঁ তেওঁলোকে বহুত অনুপ্ৰেৰণা যোগাইছিল তাতে বহুবাৰ ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ তাতে বেষ্ট ছিংগাৰো হৈছিলোঁ স্কুলত তেনেকৈ আৰু সৰুৰ পৰা গাই আছোঁ আৰু তেনেকৈ তোমাৰ এই সংগীতৰ ক্ষেত্ৰত তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা মানে সদায় চেষ্টা কৰি আছোঁ কিছুমান নতুন এলবাম তেনেকুৱা গাম মানে বনাম বুলি ভাবি আছোঁ আৰু তুমি নিজাকৈ গীত লিখিছা নেকি নিজাকৈ মই গীত লেখা নাই এতিয়ালৈকে কিন্তু লিখিম বুলি ভাবিছোঁ আৰু তেনেকৈ চেষ্টা কৰি আছোঁ তোমাৰ আটাইতকৈ প্ৰিয় শিল্পী কোনজন প্ৰিয় শিল্পীটো মোৰ জুবিন দা হিয়াৰ আমঠু আমাৰ তুমি জুবিন দাক আমাৰ এই ভিডিঅ'ৰ জৰিয়তে তুমি কি আহ্বান জনাবা হয় জুবিন দাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ তেওঁ সদায় আগবাঢ়ি যাওক তেনেকৈ আমাৰ বাবে গান লিখক গান গাওক বিশালৰ ভাইটি আছে আমাৰ লগত আকাশ জ্যোতি বৰ্মন বৰ্তমান তুমি কি পঢ়ি আছা মই বৰ্তমান নিকাশী জাতীয় বিদ্যালয়ত মই ক্লাছ 10ত আছোঁ বৰ্তমান তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে সংগীতৰ ক্ষেত্ৰত বা তোমাৰ নিজৰ ভৱিষ্যত জীৱনৰ ক্ষেত্ৰত তোমাৰ কি পৰিকল্পনা আছে হয় মই ভৱিষ্যত জীৱনত মই এনেতো মই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ তাৰ লগতে মই গীটাৰ শিকিম ভালদৰে আৰু গীটাৰৰ প্ৰতি মোৰ যিহেতু অলপ ইচ্ছা আছে সেইবাবে মই এজন গীটাৰিষ্ট হ'ম বুলি ভাবিছোঁ আৰু তোমাৰ আটাইতকৈ প্ৰিয় শিল্পী কোনজন প্ৰিয় শিল্পীটো মোৰ সদায় জুবিন দা ইতিমধ্যে তোমাৰ দাদা বিশালেও জুবিন দাক খুবেই ভাল পায় এতিয়া বৰ্তমান জুবিন দাৰ এটি গীত তোমালোকৰ কণ্ঠেৰে আমি শুনিব খোজোঁ বৰ ভাল পাওঁ দেহি মোৰ বাহি তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি
বাহি তোক বৰ ভাল পাওঁ দেহি হেৰবাহি তোক বৰ ভাল পাওঁ দেহি। যথেষ্ট ভাল লাগিল, খুব সুন্দৰ গীত। ধন্যবাদ। তোমালোকে যি ধৰা সংগীতৰ আদি পাঠ কাৰ পৰা পাইছা তোমালোক দুজনে? প্ৰথমতে আমি আমাৰ শিক্ষাগুৰু আমাৰ শংকৰদেৱত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া হৰেণ কলিতা বুলি এজন মানুহ আছিল। তেওঁ বহুত বিখ্যাত এজন শিল্পী। তেওঁ জানে প্ৰথমতে তেওঁ ৰেডিঅ'ত গান গাইছিল, অনাতাঁৰ শিল্পী আছিল তেওঁ, বহুত জনাজাত, জানে বহুতে। তেওঁৰ পৰাই মই তবলা শিকিছিলোঁ বহুত সৰুতেই। মোটামুটি 6 মানত মই তেওঁৰ পৰা অলপ আঙুলি বলাবলৈ শিকিছিলোঁ তেনেকৈ তবলা। তেনেকৈ তেওঁৰ লগত থাকি কিছু গানৰ বহুত অভিজ্ঞতা হ'ল। তেওঁৰ লগত থাকি তেনে বহুত জেগাত গৈছোঁ আৰু তেওঁৰ লগত তেনেকৈ আগবাঢ়ি যাই আছোঁ আৰু কিমানখিনি পাৰোঁ। এই চবতে আমি তোমালোক দুজনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমালোকে এই সংগীত ক্ষেত্ৰত আগুৱাই যোৱা, ইয়াৰ সমান্তৰালভাৱে তোমালোকৰ যি শৈক্ষিক ক্ষেত্ৰ আছে বা তোমাৰ যি জীৱনৰ লক্ষ্য আছে চাৰিওপিনে আগুৱাই যোৱা। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে ভাল পালে। এই যি বাক্সা জিলাৰ মুছলপুৰৰ যি ভাতৃদ্বয় আছে, এই ভাতৃদ্বয়ৰ যি যাদুকৰী কণ্ঠ, এই যাদুকৰী কণ্ঠই নিশ্চয় আপোনাকো আকৰ্ষিত কৰিছে। ভিডিঅ'টি যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ। যাযাবৰী মোৰে